Hello guys, welcome back to my YouTube channel. আজি ভিডিওটো আৰম্ভ কৰিছো মই আটকিলিয়া নামঘৰৰ পৰাই আৰু ভাদম মাহ চলি থকাৰ বাবে ভাবিলো আটকিলিয়া নামঘৰত গৈ সেৱা জনাই আহো বুলি। আহকচোন আজি ভিডিওটো আৰম্ভ কৰো। গেটৰ তলেদি সোমাই আহিছোঁ আৰু প্ৰথমতে আমি শৰাই কাৰণে মাহ প্ৰসাদখিনি দি লওঁগৈ। তাৰপিছত চাকি বন্তি জ্বলাম। তাৰপিছত আপোনালোকলৈও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে আপোনালোকৰো দিনবিলাক সুখৰ হয়, মংগলময় হয়। আহকচোন আপোনালোকেও মোৰ লগতে এটি সেৱা জনাওক। আৰু ভাদ মাহত নামঘৰলৈ গৈ সঁচাই বহুত ভাল লাগে মনটো। আমি ৰাতিপুৱা সোনকালে অহাৰ কাৰণে মানুহ বৰ বিশেষ হোৱা নাই, হয়তো দেৰিলে হ'বও পাৰে। আৰু এয়া মূল নামঘৰ ভাগলৈ আমি গৈছোঁ। চকীয়াৰ পৰিৱেশটো কিমান ধুনীয়া আৰু আহি সঁচাই বহুত ভাল লাগে, মনবিলাক নিজকে পবিত্ৰ যেন লাগে। এয়া চাওকচোন আপোনালোকেও। এতিয়া ভিতৰলৈ সোমাই যাওঁ আহক। এতিয়া সেৱা এটা জনাওঁ আহক। আপোনালোকেও মোৰ লগতে সেৱা এটা জনাওক, আপোনালোকেও মনোকামনা পূৰ্ণ হওক। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব। ধন্যবাদ।